বিলাসীপাৰা টিৰাপাৰাত দিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা মোহন ইটা উদ্যোগৰ সৌজন্যত আৰু টিৰাপাৰাৰ যুৱসকলৰ সহযোগত অনুষ্ঠিত হয় দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা। উল্লেখযোগ্য যে ক্ৰীড়া কেৱল খেল ধেমালিয়ে নহয়, সুস্থ সবল জীৱন যাপন কৰাত ক্ৰীড়াই অভূতপূৰ্ণ ভূমিকা আগবঢ়ায়। সুন্দৰ সবল জাতি গঠনৰ ক্ৰীড়াৰ গুৰুত্ব অপৰিসীম। যি সময়ত যুৱ প্ৰজন্মৰ একাংশ যুৱক যুৱতীয়ে উদ্বেগজনকভাৱে ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হৈছে, তেনে সময়তে বিলাসীপাৰা টিলাপাৰাৰ স্থানীয় যুৱকসকলে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন। যুৱক যুৱতীসকলক ড্ৰাগছৰ প্ৰতি নহয়, খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ টিলাপাৰাত অনুষ্ঠিত কৰিছে দিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। বিজয়ী খেলুৱৈসকলৰ বাবে ব্যৱস্থাও আছে আকৰ্ষণীয় পুৰস্কাৰৰ। উক্ত খেলখনত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ দলে অংশগ্ৰহণ কৰিছে। আমি কলিয়াৰখাল স্থানীয় যুৱকসকলে মিলি এটা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ইয়াতে আৰম্ভণি কৰিছোঁ আৰু অহাকালি আৰু আজি এই দুদিন খেলখন আমাৰ হ'ব। আমাৰ উদ্দেশ্য লক্ষ্য এটাই, সমাজত যি ধৰণে জুৱা মদ নিচাজাতীয় দ্ৰব্যৰ যি প্ৰচলন হৈ আছে, যুৱ সমাজ যেনেকৈ এই নিচাত ইনভলভ হৈ আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই মানুহখিনিক আমি কেনেকৈ নিচামুক্ত কৰিব পাৰোঁ, এখন নিচামুক্ত সমাজ গঢ়িব পাৰোঁ, এই উদ্দেশ্যে আমি এই খেলখন পাতিছোঁ। আশা ৰাখোঁ সকলো যুৱক ইয়াতে আহি আমালোকক সহায় সহযোগিতা কৰক আৰু প্ৰতিখন সমাজ যাতে নিচামুক্ত আৰু জুৱামুক্ত হয়, তাৰে কামনাৰে আমি আজি এই খেলখনৰ শুভ উদ্বোধন কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। পুৰস্কাৰ হিচাপে প্ৰথম পুৰস্কাৰ 15,000 লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ 10,000 লগতে ট্ৰফি, শ্ৰেষ্ঠ খেলুৱৈ হিচাপে 1,000 লগতে ট্ৰফি আৰু ফাইনেল খেলখনত মেন অফ দ্য মেচ 500 টকা লগতে ট্ৰফি আমি আগবঢ়াইছোঁ।